নমস্কাৰ। প্ৰথমে আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এটা ধন্যবাদ জনাইছোঁ আপুনি মোৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে। তো আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে কেইটামান নজনা কথা জানিবলৈ চেষ্টা কৰিম। নজনা কথা মানে আমি কেইটামান ভুলৰ বিষয়ে আলোচনা কৰিম। যিকেইটা ভুলৰ বাবে এখন গাড়ী যদিও আপুনি ইঞ্চুৰেঞ্চ কৰি থোৱা থাকে তৎসত্ত্বেও আমি ক্লেইমটো কৰিব নোৱাৰোঁ। যদিহে আপোনাৰ এখন বাইক আছে বা এখন প্ৰাইভেট কাৰ আছে বা এখন কমাৰ্চিয়েল ভেহিকেল আছে বা যদি আপোনাৰ লগৰ কাৰোবাৰো আছে, এইকেইটা কথা জানি লোৱাটো বিশেষ প্ৰয়োজন। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদিহে ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি থ'ব, প্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আপোনাৰ এটা ছাবস্ক্ৰাইবে মোক এনেধৰণৰ ভিডিঅ' বনোৱাত উৎসাহ প্ৰদান কৰিব। গতিকে আহক আমি বেছি কথা নকৈ মূল কথালৈ যাওঁ। যে মই যিকেইটা ভুলৰ বিষয়ে কৈছোঁ তাৰে প্ৰথম কাৰণটো হৈ গ'ল যে ন' ভেলিড লাইচেঞ্চ অথবা ন' লাইচেঞ্চ। এইটো নিশ্চয় বুজি পায়ে গৈছে। তথাপিতো মই কওঁ, কেতিয়াবা কি হয়, আমাৰ যদিও ড্ৰাইভিং লাইচেঞ্চ থাকে তথাপিতো আমি ঘৰতে পাহাৰণতে হওক বা বেলেগ কাৰণতে এৰি থৈ পেলাই আমি গাড়ীখন লৈ ওলাই যাওঁ। তো এই ক্ষেত্ৰত যদি কেতিয়াবা ধৰক দুৰ্ঘটনাৰ সন্মুখীন হয়, ভগৱানে নকৰক বাৰু, যদিহে দুৰ্ঘটনাৰ সন্মুখীন হয় তেতিয়াহ'লে আপুনি ইঞ্চুৰেঞ্চটো ক্লেইম কৰাত বহুতখিনি অসুবিধা হ'ব। বা যিবিলাক কিছুমান ল'ৰাই ধৰক নতুনকৈ গাড়ী শিকি পেলাই ড্ৰাইভিং লাইচেঞ্চ নোহোৱাকৈ যদি গাড়ীখন লৈ ওলাই যাওঁতে তেনেকুৱা দুৰ্ঘটনা হয়, তেতিয়াহ'লেও ক্লেইম কৰাত বহুতখিনি অসুবিধা হ'ব। গতিকে নিজৰ গাড়ীখন বেলেগক দিয়াৰ আগতে ভাবি লোৱাটো ভাল হ'ব। আৰু এটা হৈ গ'ল যে এক্সপায়াৰ হৈ যায়। কেতিয়াবা আপোনাৰ হাতত ড্ৰাইভিং লাইচেঞ্চখন থকাৰ পিছতো ড্ৰাইভিং লাইচেঞ্চখন এক্সপায়াৰ হৈ থাকে। এক্সপায়াৰ হৈ যোৱাৰ পিছত যদিহে তেনেকুৱা ধৰণৰ কিবা ঘটনা ঘটে তেতিয়াহ'লেও আপোনাৰ ক্লেইম কৰাত বহুতখিনি অসুবিধা হ'ব। ছেকেণ্ডটো হৈ গ'ল যে ট্ৰেন্সফাৰ অফ নেম ইন দ্য পলিচি কপি। এইটো ক্ষেত্ৰত কি হয় যে কেতিয়াবা কোনোবা ছেকেণ্ড হেণ্ড গাড়ী এখন কিনি আনে। তো ছেকেণ্ড হেণ্ড গাড়ী এখন কিনি আনোতে ফাৰ্ষ্ট অ'নাৰজনৰ পৰা RC খন বা বেলেগ যিবিলাক কাগজ থাকে সেইবিলাক সকলোবিলাক ট্ৰেন্সফাৰ কৰি লয় ছেকেণ্ড অ'নাৰজনৰ নামত। কিন্তু ইঞ্চুৰেঞ্চ পলিচি কপিটো থাকি যায়, পাহৰণতেই হওক বা বেলেগ কিবা কাৰণতেই হওক। তো এই ক্ষেত্ৰত যদিহে কেনেবাকৈ কিবা দুৰ্ঘটনা হয় তেতিয়াহ'লে ফাৰ্ষ্ট অ'নাৰজনেও ক্লেইম কৰাত বহুতখিনি অসুবিধা হ'ব, যিহেতু তেখেতৰ নামত আপোনাৰ RC খন নাথাকিব আৰু ছেকেণ্ড অ'নাৰজনে ক্লেইম কৰিবলৈ তেখেতৰ নামত ইঞ্চুৰেঞ্চ পলিচি কপিটো নাথাকিব। গতিকে এইখিনিত বহুতখিনি বেমেজালি হয়। যদিহে আপোনাৰ এনেকুৱা কিবা হৈ আছে তেতিয়াহ'লে সোনকালে সেইবিলাক ঠিক কৰি লওক। তাৰ পিছৰটো কাৰণ মই কৈছোঁ যে তাৰ পিছৰটো হ'ল নন ডিছক্ল'জাৰ অফ মেটেৰিয়েল ফেক্টছ। তাৰমানে বহুতে ধৰক গাড়ীখন কিছুমান কেতিয়াবা মডিফাই কৰে, CNG LPG এনেকুৱা ধৰণৰ বস্তু কিছুমান এড কৰে গাড়ীখনত, যিটো ইঞ্চুৰেঞ্চ কোম্পানীৰ অৱগত নহয়। তো এই ক্ষেত্ৰত যদিহে কেতিয়াবা এক্সিডেণ্ট হয় তেতিয়াহ'লেও আপুনি ক্লেইম কৰিব নোৱাৰিব বা বহুতখিনি অসুবিধা হ'ব। তো কি হয়, সেইকাৰণে আমি যদিহে তেনেকুৱা ধৰণৰ কিবা এড কৰোঁ বা গাড়ীখন যদি কিবা মডিফাই কৰোঁ, তো প্ৰিমিয়াম কেইটামান বেছিকৈ দি হ'লেও ইঞ্চুৰেঞ্চ কোম্পানীক অৱগত কৰি আমি এই কামটো কৰিব লাগে। তেতিয়া আমাৰ কোনো মানে একো বাধা নহয়। তাৰ পাছৰ কাৰণটো হ'ল যে ইউজ এ পাৰ্চনেল কাৰ এজ এ কমাৰ্চিয়েল ভেহিকেল। কেতিয়াবা আমি গাড়ীখন পাৰ্চনেল ইউজৰ কাৰণে আনি পেলাই আমি কমাৰ্চিয়েল ইউজ কৰি থাকোঁ। তো এই ক্ষেত্ৰত যদি কেনেবাকৈ দুৰ্ঘটনাৰ সন্মুখীন হয় বা গাড়ীখনৰ কিবা ক্ষতিগ্ৰস্ত হয় তেতিয়াহ'লে আপুনি ক্লেইম কৰাত বহুতখিনি অসুবিধা হ'ব। গতিকে যদিহে তেনেকুৱা কৰি আছে তো সেই ক্ষেত্ৰত আপুনি সাৱধান হোৱাটো ভাল। তাৰ পিছৰটো হৈ গ'ল ড্ৰাইভিং আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ যিটো ড্ৰিংকিং এলকহল। এই মানে ধৰক যিটো জানিছে আৰু যে মদ খাই বা তেনেকুৱা ধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰি যদিহে আমি গাড়ী চলাওঁ আৰু তেনেকুৱা অৱস্থাত যদি কেনেবাকৈ এক্সিডেণ্ট হয় বা গাড়ীখনৰ ক্ষতিগ্ৰস্ত হয় তেতিয়াহ'লেও আপুনি ক্লেইম কৰিবলৈ নোৱাৰিব। তাৰপিছতে হ'ল ডিলে অফ ইণ্টিমেশ্যন অৰ ইণ্টিমেশ্যন আফটাৰ ৰিপেয়াৰ। তাৰমানে কি হয়, আমি এক্সিডেণ্টটো হোৱাৰ পিছতে আমি ইঞ্চুৰেঞ্চ কোম্পানীক অৱগত নকৰোঁ। তো এই ক্ষেত্ৰতো আপোনাৰ পলিচিটো ক্লেইম কৰাত আপুনি বহুতখিনি অসুবিধা হ'ব। আৰু হ'ল যে কেতিয়াবা কি হয়, নিজৰ পইচা দি পেলাই গাড়ীখন যি ভাঙিছে, অলপ ভঙা চিঙা হৈছে, তো সেই ভঙা চিঙাখিনি নিজৰ পইচা দি ৰিপেয়াৰ কৰাৰ পিছত ইঞ্চুৰেঞ্চ কোম্পানীৰ কাৰণে ওচৰত ক্লেইম কৰিবলৈ আমি মানে এপ্লিকেশ্যন দিওঁ। তো এই ক্ষেত্ৰতো আপোনাৰ ক্লেইম কৰাত বহুতখিনি অসুবিধা হ'ব। মই জনাতো 48 ঘণ্টাৰ পৰা 72 ঘণ্টাৰ ভিতৰত জনাব লাগে। তাৰ ভিতৰত বেলেগটো মই নাজানো। এইখিনি সময়ৰ ভিতৰতে যদিহে আপুনি নজনায় তেতিয়াহ'লে আপোনাৰ বহুতখিনি অসুবিধা হ'ব। ইয়াৰ পাছৰ কাৰণটো হ'ল যে নেগলিজেণ্ট বিহেভিয়াৰ। কেতিয়াবা এনেকুৱা হয়, ধৰক গাড়ীখনৰ এক্সিডেণ্ট হৈ গ'ল, ইঞ্জিনটোত বহুতখিনি ডেমেজ হৈছে, আমি ট্ৰুলৰ সহায়েৰে বা ক্ৰেনৰ সহায়েৰে যদি নিনিয়াকৈ
আমি কি কৰোঁ নিজে গাড়ীখন সেই গাড়ীখনকে আমি চলাই লৈ গুচি গ'লোঁ তো এই ক্ষেত্ৰত কেনেবাকৈ যদি ইঞ্জিনটো আৰু ডেমেজ হৈ গৈছে তেতিয়াহ'লে ইঞ্জিন ডেমেজৰ যিবিলাক লোকচান ক্ষতি হয় তো সেইখিনিও আপুনি ক্লেইম কৰাৰ ক্ষেত্ৰত বহুতখিনি অসুবিধা পাব আৰু এটা কথা কৈছোঁ যে আমি বহুতে হয়তো শুনিছে যে বানপানীত ডুবি গ'লেও বা বানপানীৰ কাৰণতো বা মানে ধৰক প্ৰকৃতিৰ ভুলৰ কাৰণে কেতিয়াবা যি গাড়ীখনৰ কিবা লোকচান হয় তো সেই ক্ষেত্ৰত যে ক্লেইম পায় তো তাতো কিছুমান সাৱধান আমি নিজে হ'ব লাগিব যেনেকুৱা ধৰক আপোনাৰ এই কোনোবা এটা জেগাত ধৰক বানপানী আছে বুলি জানে যে এইটো ৰাস্তাত বানপানী হৈ আছে এইখিনি গ'লে আপোনাৰ দিগদাৰ হ'ব তেনেস্থলতো যদি আপুনি গাড়ীখন লৈ পেলাই গৈ গাড়ীখনৰ তেতিয়া ক্ষতি হয় তেনেস্থলত আপুনিও ক্লেইম কৰাত বহুতখিনি অসুবিধা পাব আৰু এটা হ'ল যে গাড়ী চুৰিৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ চুৰি হ'লে আপুনি ক্লেইম কেনেদৰে যদিহে এইকেইটা ভুল থাকে কেনেধৰণে আপুনি ক্লেইমটো নাপাব প্ৰথম ভুলটো হৈ গ'ল ধৰি লওক আপোনাৰ ড্ৰাইভাৰজনে কি কৰে চাবিটো আপোনাৰ কি পইণ্টতে ৰাখি গ'ল আৰু বেলেগে খুলিব পৰাকৈ ধৰক দৰজাখন ৰাখি গ'ল সেই তেনেকুৱা ক্ষেত্ৰত যদি কেনেবাকৈ আপোনাৰ গাড়ীখন চুৰ হয় বা গাড়ীৰ ভিতৰত থকা যিকোনো মেটেৰিয়েল যদি চুৰ হয় তেতিয়াহ'লে আপুনি ক্লেইম কৰাত সেইটো বহুত মানে অসুবিধা হ'ব যদিহে সেইটো আপুনি প্ৰমাণ মানে হৈ যায় যে আপুনি তেনেধৰণে গাড়ীখন ৰাখিছিলে বা আপোনাৰ ড্ৰাইভাৰজনে তেনেকৈ ৰাখিছিলে তো সেই ক্ষেত্ৰত আপোনাৰ ক্লেইম কৰাত বহুতখিনি অসুবিধা হ'ব আৰু এটা হ'ল যে যিটো আপোনাৰ সৰু সৰু ভুল ধৰি লওক আমি কেতিয়াবা গাড়ীখন ন' পাৰ্কিঙত ৰাখি গ'লোঁ ন' পাৰ্কিঙত ৰখাৰ পিছত কিবা আমাৰ ক্ষতি হ'ল তো এই ক্ষেত্ৰতো আপুনি ক্লেইম কৰাত বহুতখিনি অসুবিধা পাব গতিকে মই থুলমূলকৈ ইমানখিনিয়ে জনাইছোঁ আশা কৰিছোঁ আপুনি নিশ্চয় ভিডিঅ'টো ভালেই পাইছে গতিকে আৰু যদি কিবা ডাউট আছে তেতিয়াহ'লে আপুনি মোক কমেণ্টত জনাব পাৰে গতিকে আজিলৈকে ইমানেই ধন্যবাদ